তাৰ ঘৰৰ কাষত থৈ আৰু এখন কাষৰ সেই চমাই কৰে তাত এতিয়া তোমাক নলয় আৰু Hello everyone, welcome back to Pallavi's Live. নতুন এটা ভিডিও লৈ মই পল্লৱী আপোনালোকক সকলোকে স্বাগতম জনাইছো। আমি আজি গৈ আছো গুৱাহাটী। আসলতে হঠাতে যাব লগা হ'ল। একচুয়ালি আমাৰ ফ্যামিলিত এজন নতুন সদস্য এড হ'ল। আমাৰ ভাইটিহঁতৰ মানে শিখাহঁতৰ এটা বেবী জন্ম হ'ল। সেইকাৰণে আমি গৈ আছো গুৱাহাটীলৈ আৰু মাহঁতো দুলীয়াজানৰ পৰা আহি আছে। সো এক্সাইটেড হৈ আছো বেবীক চাবৰ কাৰণে। আন্বিকাই বোলে ভাইটিক ল'বৰ কাৰণে একদম ৰেডি হৈ আছে। আমি আহি আছো যিহেতু আজি বিহুৱেই হয়, আজি গৰু বিহু হয়। তথাপি আমি আহিলোঁ, সেইকাৰণে ফূৰ্তি লাগি আছে আৰু গৈ মই আপোনালোকক দেখাম গোটেই ভিডিঅ'টোৰ জৰিয়তে। নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই থাকিব বুলি আশা কৰিলোঁ। তাৰ ঘৰৰ কাষত থৈ আৰু এখন কাষৰ সেই চমাই কৰে তাত গম পালোঁ। তুমি কিবা এটা দিব লাগিব ন, কিবা এটা দিব লাগিব ন আহিনো ভালকে বহা, এই যে ভৰিটো যে ভালকে বহা যে সেনেকে বহা, এনেকে সময় হ'ব এনেকে বহা। নেপায় নহয় খালী মুখে, তাৰ গীতটো গাড়ীতে আছে। তাইক হাতত নিদিবা, হাতত নিদিয়ে, শিখাক দি দিয়া। হেৰিটো নমো কৰিছোঁ। এই ভৰি ভৰি লাগি যাব। চকুকেইটা এতিয়া চকু ইমান নুখুলেতো ন, মানে মৰম কৰি দিয়া। ভয় লাগিব, ভয় লাগিব। এয়া এয়া হাঁহি চালো চকু মৰম লওঁনে কোচত নহয়, কাপোৰ কানিবিলাক বাহিৰা যে অলপ হেৰি লাগে। বেলেগ মানুহৰ এতিয়া পৰা তোমাক নলয় আৰু কান্দিব দিয়া, কান্দিব দিয়াচোন। তুমি মৰম কৰি দিয়া আনবি, মৰম। আকৌ ভাল হাতটো লগাই দিয়াচোন, হাতটো মৰম মৰম। গাখীৰ খাব দি দিয়া। এতিয়া মানে লাইটৰ হেৰিটো লেন্থত নিমিলে যে, মই লোৱাই নাই, পিছতে ল'ম দেই। এইপিনৰ পৰাহে বেছি ক্লিয়াৰ আহিছে। এতিয়া আমি আহি গ'লোঁ কেণ্টিনত। অলপমান ভোক লাগি আছিলে যিহেতু ৰাতিপুৱাই ভাত খাই আহিছিলোঁ আৰু এয়া আমি অৰ্ডাৰ কৰিছোঁ পৰাঠা। এতিয়া পৰাঠা খাই লওঁ, আকৌ যাম আমি ৰুমলৈ, কাৰণ মাহঁতো আহি আছে, মাহঁতকো লগ কৰিম, আগলৈ চাই থাকিব। সেয়া আইতা আৰু নাতি। কেনেকুৱা লাগিছে? ভাল লাগিছে। হা আনবি ভাইটি কেনেকুৱা লাগিছে? হা ভাল লাগিছে? ঘৰলৈ লৈ যাবা?
মৰম কৰি দিয়া ভৰিকেইটাত মৰম কৰি দিয়া এয়া দতিয়েকে লৈছে বহি লওক দেউতা ভয়ে খাইছে নেকি এতিয়া আমি আহি পালোহি ভাইটিহঁতৰ ফ্লেটত আৰু বেবীক লগ কৰি আহিলোঁ আৰু মা দেউতাকো লৈ আহিলোঁ যিহেতু মা দেউতাহঁত আহিছিলে প্ৰায় 3টামান বজাত পালেহি গুৱাহাটী হস্পিটেলত লগ কৰি আহিলোঁ বেবীক লগ কৰিলোঁ ধুনীয়াকৈ অহাকালিলৈ লগ কৰিবলৈ যাম আকৌ যিহেতু ৰাতিপুৱাৰ পৰা জাৰ্ণি কৰি আছোঁ সেইকাৰণে অকণমান টায়াৰ্ড ফিল কৰিছোঁ একেটা ড্ৰেছত থাকিলে মোৰ আচলতে অকণমান আনইজি ফিল হয় আৰু এতিয়া ভাইটিহঁতৰ ফ্লেটত আহিলোঁ মা দেউতা নিতুল মই আৰু আনবিকা আমি 5টা আছোঁ আৰু মায়ে মোক এটা ঘৰৰ পৰা ধুনীয়া বস্তু এটা লৈ আহিছে মই আপোনালোকক দেখাওঁ কি বস্তু এয়া দেখিছেনে এয়া হৈছে বগৰী এয়া কি অহ এয়া চিনি পাইছেনে আপোনালোকে এইটো বস্তু মই আচলতে একদম নাখাওঁ এয়া হৈছে আমলৈ টোপ মই আচলতে একেবাৰে নাখাওঁ মই খাব নোৱাৰোঁ কিবা পোক লাগে মাহেঁতি খায় আৰু এয়া নিতুলে খাব চাগে এয়া লৈ আহিছে মাহেঁতি আৰু এইফালে আনিছে এয়া আচলতে স্পেচিয়েলি মই গমেই নাপাওঁ খুব ভাল লাগে ঘৰৰ বগৰী এজোপা আছিলে মায়ে মানে এয়া কিহত থৈছিলে নিমখত থৈ পেলাই লৈ আহিছে বহুত বেছি ৰ'দত শুকুৱাই পেলাই লৈ আহিছে খাবলৈ বহুত টেষ্টি হয় টেঙা আৰু মই এতিয়া খাইছোঁ যিহেতু টায়াৰ্ড ফিল কৰি আছোঁ সোনকালে খাই বৈ অকণমান আজৰি হওঁ তোমালে বাম বাঢ়িছোঁ এয়া তোমালে বাম বাঢ়িছোঁ আৰু ক'ত এইফালে এইখিনি দদৈ আনিছে পুঠি মাছ তুমি মাম খাবা দেই খাবা ঠিক আছে মাছ খাবা দেই এয়া জোল হৈ গৈছে আৰু সব ভাগৰ লাগি আছে যে সেইকাৰণে একদম চিম্পল তুমি বাই দি দিয়া সবকে বাই দি দিয়া বাই কোৱা বাই কোৱা